কই বিহুত আহিলে তাতে মই বকুৰ কথা বৰ্ত আহতে মলে বুলি তোৰ লিহিৰি আঙুলিৰে বোৱা বংশখন আনিব নাপাহৰিবা শুনিছো তই বোলে আজিকালি বৰ নিকানেকৈ বংশৰ মেৰ বাচিছো রাত তুরবি এই নদীৰ সৰবৰে চাচোন এনেকৈ সৰবৰৰ মাজত ইটোৰ পৰা সিটোলৈ পোঙাবলৈ এটাৰ পিছত এটাৰ পকচা দেখি গৈয়ে আছে তয়ে চাই যা আমাৰ ঘৰ আম আছে আমি ঘরে যাও বল 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 তই আহিলে না
মাৰ নাথাকিলে আহিম ৰ মই মাজে মাজে কেতিয়া নিজৰ নহয় আৰু এই মন তোমাৰে হৃদয় তুলিছা কোমল মালিকে পাখি সদায় আহিব নাপাব ন অৰ্ধচন্দ্ৰ আঁকিদিন তোমাৰ ৰঙা ঢুকালত হেনুৰৰ জোনবা একেদিন তোৰ কপালত হেনুৰৰ জোনবাই জোনাকত নাচে চানাইছে দা তৰাই পোহৰ নিদিয়া মানে ইয়াৰ খাবলৈ নোপোৱা কেঁকুৰু ইহঁতে আমাৰ লগত ফেৰ মাৰে থাকিবলৈ সিহঁতৰ ঘৰ নাই চালাও গৈ ইহঁত ঐ মোহন হিচাপ কৰ ভূতে মোলে কিমান হ'ল তাই সম্পূৰ্ণ আদায় দিব লাগিব নহ'লে নহ'লে ছোৱালীজনীকে লৈ আহি ইহঁতৰ লগত লেনা দেনা ৰাখিলে আমাৰ গৰ্বৰহে কিন্তু এৰাগী কৰিব বুজিছো হ'ব বাৰু ভাইটি শুনিবলৈ পাইছোঁ আমাৰ গাঁৱৰ কাংহং আৰু হৰিকাৰ ছোৱালী মানে ঐ ক সোনকালে ক মানে পিৰিতি হ'ব নোৱাৰে
অসম্ভৱ তাইৰ বাবে মই আগলৈকে ছোৱালীজনীক কথা দি থৈছো আহক আজি সি চন্দ্ৰলৈ হাত মেলাই ভেকুহু ছোৱালী চলাই দিম বাপেকে চলাই দিম কি ভাবিছা ভাবিছো দূৰৰ দিগন্ত আকাশৰ দিলিঙা পৃথিৱীৰ সেউজীয়াবোৰ নিৰ্ভৰ কৰে আমাৰো এদিন মিলন হ'বনে কিয় নহ'ব গাত ছটিয়াই থকা এচাচি মৃদু বতাহ লাহে লাহে আহিব পশ্চিম দিশে আগবাঢ়ি অতি বেঙুনীয়া মেঘৰ বাদল আকাশৰ জ্যোতিৰ দৰে তোমাৰ জীৱনটো পোহৰ কৰি দিম তেৰ বিৰাই থকা আকাশৰ তৰাবোৰে আমাৰ কেনেকুৱা সম্ভাষণ জনাইছে জনাব আমি কাষত থাকিলে জোন তৰায়ো স্বাগতম জনাবনে লাইন কি ভাবিছা ভাবিছো আকাশৰ নীলা পৃথিৱীৰ সেউজীয়াবোৰ নিৰ্ভৰ কৰে আমাৰো এদিন মিলন হ'বনে কিয় নহ'ব গাত ছটিয়াই থকা এচাচি মৃদু বতাহ লাহে লাহে আহিব পশ্চিম দিশে আগবাঢ়ি অতি বেঙুনীয়া মেঘৰ বাদল আকাশৰ জ্যোতিৰ দৰে তোমাৰ জীৱনটো পোহৰ কৰি তেৰ বিৰাই থকা আকাশৰ তৰাবোৰে আমাক সম্ভাষণ জনাইছে জনাব জনাব আমি কাষত থাকিলে জোন তৰায়ো স্বাগতম জনাবনে অসভ্য কোন হয় ঐ সভ্য সমাজৰ ল'ৰা মোক চম্ভালি কথা কবি নহ'লে কি কৰিবি ঐ টকাৰ বিনিময়ত কাৰ্বিক জংগলী মানুহৰ ওচৰত বিক্ৰী কৰে আনপিনে কাৰ্বিৰ পিতা হৰিকাই কাৰ্বিক বিচাৰি বিচাৰি আত্মহৰা হৈছে আই কাৰ্বিও আই কাৰ্বি ইমান দেৰিলৈকেতো তাই কোনো নাথাকে শুনিবলৈ পাইছো তাই ধনশিৰি গাঁৱৰ ৰামলালৰ পুতেক কাংহঙৰ লগত উলি গলি কৰি আছে হ'ব পাৰে আজিকালিৰ ছোৱালী নহয় তাই মোৰ ছোৱালী তাই মোৰ ছোৱালী মোক ফাঁকি নিদিয়ে তাই
হিপিপি হিলেলে হিপিপি হিলেলে আই কাৰ্বিও কিমান দিন বিচাৰি তাই একোৱাৰিকে পোৱা নাই এই খেৰণি কপিলি তই জাননে মই ৰাইজনীৰ কথা তই খাই পেলালি যদি তাই খাইছ তেনেহ'লে মই তোক অভিশাপ দিম অভিশাপ দিম কপিলি মই যেনেকৈ কান্দিছো তয়ো এদিন কান্দিব লাগিব আৰু তেতিয়াহে ইতিহাসে ক'ব চা চা কপিলি নৈৰ ওচৰতনি চা ওচৰতনি চা
পুৰণি দিনবোৰলৈ, পুৰণি দিন। ঘৰলৈ বিক্ৰী কৰি দিয়ে কথাটো যদি কেনেবাকৈ আমাৰ গাঁৱৰ মানুহে গম পায়। নাপায় নহয়, কাংহমৰ পিতা কাৰ্বিৰ লগত মানে ইজনে যে সিজনক দিয়ে। ঐ কি দিয়ে হা? মানে ইজনে যে সিজনক দিয়ে। ঐ সোনকালে নকয় কিয়? কি দিয়ে হা? কি দিয়ে? হিয়া দিয়া নিয়া। কথাটো ক'লেই যে জেং লাগি যাব। উপস্থিত ব্যক্তি সেইটোৱে হ'ব। ঐ এতিয়া বল বল। নাজানো আমি জানিও চিনি পাওঁ। কি কৰিবি? জংঘল মানুহৰ Oi!
মানুহ নহয় খুৰাটো আপোনাৰ ভাল চিন্তা কৰিহে আহিছোঁ আপোনাৰ ল'ৰা কাম হওঁ হৰিকাৰী ছোৱালীৰ লগত লিটি পিটি কৰি আছে শুনিবলৈ পাইছোঁ নৈ পাৰতীয় সদায় একেলগে থাকে ভিকু হৰিৰ ছোৱালী মোৰ ল'ৰাৰ লগত হয় মহন সেই গাঁওখন জ্বলাই দে জুই চপা মাৰো তাৰে পৰি শেষ হৈ যাওঁ আৰু ভিকু হৰিক সেই জুইত জ্বলাই দে জুইৰ লিলিহা লিখাই নোমাই যাব পাহৰিব আৰু সেই জুইৰ ভেগতিবোৰ লাহে লাহে এখোজ এখোজকৈ জুইৰ মাজে মাজে চাই থাকিব কাৰ্বি আৰু কাংহঙৰ চটফটাই থকা দেহৰ হীৰা উপহীৰাৰ নাচনবোৰ ঐ মই ভয় কৰিলে নাই নাই কিন্তু ৰাণা আনলৈ হৰ মাৰিলে কেতিয়াবা নিজৰ গাতো পৰে নহয়নে ছোৱালীৰ লগত জুই নুমাবলৈ নিদিবি আৰু জুই জ্বলাই দে পুৰি শেষ হৈ যা পুৰি শেষ হৈ যা ৰামলাল এইবোৰ কি হ'ব মোৰ শত্ৰুতা মোৰ লগত মিছাতে তই হয় খুৰাৰী এওঁৰ গাত একো দুখ নাই কাংহন হৰিৰ ঘৰত নাই মই শুনিছোঁ আমাৰ গাঁৱৰ ভণ্ড বদমাছ ৰাণাই এই জেংখন লগাইছে টকাৰ বিনিময়ত কাৰ্বিক জংঘলী মানুহৰ তাত বিক্ৰী কৰিছে কাংহনে কাৰ্বিক ভাল পাই সঁচা কিন্তু ভাল পোৱাটো জানো পাপ কি ৰণৈ হয় খুৰাৰী কাৰ্বিক বিচাৰি সিও গৈছিল এই ঠাইলৈ খুৰাৰীও জংঘলী মানুহ বৰ ভাল মানুহ নহয় জীয়াই জীয়াই মাৰি পেলাব সিহঁতে ঐ জয় বন্ধ কৰ জয় বন্ধ কৰ ইমান দেৰি হিচাপে ভুল বুজি আছিলোঁ মোক ক্ষমা কৰি দিবি মোক ক্ষমা কৰি দিবি ওলাই আহ আজিৰ পৰা আমি দুয়ো ভাই দুয়োখন গাঁও মেলি একতাৰ বলেৰে জংঘলীহঁতৰ লগত যুঁজ দিওঁ বলা ঐ গোপিনী পৰিয়া ভাই বন্ধুসকল হাতে হাতে জেং জাতিলৈ ওলাই আহ দুয়োখন গাঁৱৰ এহাল যুৱক যুৱতীক জংঘলীৰ পৰা উদ্ধাৰ কৰিব লাগিব ওলাই আহ ভাইহঁত ওলাই আহ এতিয়া মই কি কৰিলোঁ জংঘলী ভাইহঁতৰ গাত চপাই পেলাব নহ'লে আমাৰ গাঁৱৰহে মানুহক মাৰি পেলাব তাৰ আগতেও গাঁওখনক মাৰিব লাগিব গাঁৱৰ মানুহে এইফালে মই পলয় ভাল হ'ব পলয় ভাল
আমাৰ প্ৰেম যেন চিৰজীৱন হৈ থাকে কপিলে আঁকি হৈ ৰ'ব আমাৰ এই প্ৰেমৰ ছোৱালী মোৰ আকৌ কাঢ়ি নিলে নিষ্ঠুৰ বিধাতাই তই যে ওলাই আহিলি আৰু ঘূৰি নাহিলি বাবা এয়া কি হৈ গ'ল বাবা এয়া কি হৈ গ'ল খুৰাদিও হোৱাটোতো হৈ গ'ল এতিয়া ইহঁতক সৎকাৰৰ ব্যৱস্থা কৰিব লাগে বলা কপিলে পাৰলৈ লৈ বলা তাতে ইহঁতক খুৱাই দেউতো নিচুকনে গীত গাই গাই খুৱাই দিবা খেৰণী কপিলিও মিছাতে তোক কালি সপনি পাৰিছিলো তই আমাৰ বুকুতে বৈ থাকিবা তই আমাৰ বুকুতে বৈ থাকিবা জীবনের পেয়ে কেমন হারিব লুকুলিত
চন্দ্ৰতৰাৰ সাক্ষী হৈ ৰ'বনে ইতিহাসত লিখা থাকিবনে পুতলি পাৰৰ চিতাৰজোৰ দুই আত্মাৰ জানো মিলন হ'ব জন্ম জন্মান্তৰ হে মূলৰ বতা কাৰ্বি কামৰ প্ৰেম জহৰীকে বিয়পাই দিয়া বেছি দিয়া প্ৰেমৰ সুবাস জগাই তোলা আকৌ এবাৰ নতুন নতুন ৰঙীন হাঁহি মই কপিয়ে হৈ চাই থাকিম চিৰদিনলৈ চিৰকাললৈ নতুন দিনলৈ